এনেদৰে এবাৰ ভেন্দি বনাই খাই চাবচোন, খাবলৈ বৰ ভাল লাগে। প্ৰথমতে কেইটামান ভেন্দি লৈছোঁ। এতিয়া ভেন্দি কেইটা ভিডিঅ'টোত দেখুওৱাৰ ধৰণে কাটি লৈ তাতে এতিয়া মই নিমখ হালধি সানি লৈছোঁ। ইফালে আকৌ ভেন্দিখিনি সিজা মানলৈকে বাকীখিনি বস্তু যোগাৰ কৰি ল'লোঁ। এইফালে মোৰ ভেন্দিও সিজিলে, তাতে অকণমান এক্সট্ৰা তেল দি কেইটামান জিৰা দি যোনখিনি পিচি লৈছিলোঁ পিঁয়াজ সেইখিনি দি দিছোঁ। অলপ সময় পাছতে ইয়াতে আকৌ পিচি ৰখা বিলাহীখিনিও দিম। তাৰপিছতে এতিয়া নিমখ হালধি আৰু এইখিনি দি অলপ সময় মিক্স হ'বলৈ দিম। তাৰপিছতে ইয়াত মছলাৰ ভিতৰত মই দিছোঁ ৰেড চিলি, জিৰা, গৰম মছলা আৰু ধনিয়া। মছলাখিনি ভালদৰে মিক্স হ'বলৈ দি ইয়াতে মই এতিয়া আগতেই যোনটো দৈৰ পেষ্ট বনাইছিলোঁ সেই পেষ্টটো মই ইয়াতে দি দিম আৰু অকণমান সময়ৰ পিছত এয়া হৈ যাব। আৰু চাওকচোন কালাৰটো কিমান বেছি ধুনীয়া উঠিছে। এনেদৰে গৰম গৰম ৰুটি বা গৰম গৰম ভাতৰ লগত খাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগে আৰু বনাবলৈতো কিমান ইজি আপোনালোকে দেখিলেই। আপোনালোকে ঘৰত এবাৰ এনেদৰে বনাই খাব। আজিলৈ ইমানেই, বাই। আকৌ লগ পাম নেক্সট ভিডিঅ'।